নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আছামিজ ৰিভিউ। বন্ধুসকল, আজি আপোনালোকে এই ভিডিঅ'ত গম পাব সুৰেশ ৰাইনা ছাৰে মানে IPL পৰা উভতি আহি গ'ল ইণ্ডিয়ালৈ, আৰু তেওঁ এইবাৰ IPL কিহৰ বাবে নেখেলে, কি প্ৰব্লেম হৈছে, মানে IPL ৰ অফিচিয়েল ৱেবছাইটত মানে শ্বেয়াৰ কৰিছে যে তাৰ কিবা ফেমিলি প্ৰব্লেম বা পাৰ্চনেল ৰিজন আছে বা অন্য কিবা ৰিজন আছে নেকি, সেই বিষয়ে অলপ আলোচনা কৰিম। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব বন্ধুসকল, শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি নতুন ভিউৱাৰ আছে, কোনোবা মোৰ চেনেল ভিডিঅ'টো চাই আছে, তো ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। CSKৰ পৰা এটা নিউজ ওলাই আহিছে যে তেওঁ ষ্টাফ বেমাৰ 12জন ষ্টাফ বেমাৰ মানে কোভিড পজিটিভ হৈছিল। তাৰে মাজত দীপক চাহাৰ এটা পজিটিভ প্লেয়াৰ আছিল। আৰু কি হৈছে, এই ঋতুৰাজ গায়কোৱাড এইবাৰ যিটো ডেবিউ কৰিবলৈ আহিছিল ল'ৰাজন, আণ্ডাৰ-19 খেলি বা দিয়দাৰ ট্ৰফি খেলি, সেই ল'ৰাজনৰো মানে কোভিড পজিটিভ হৈ গৈছে। এতিয়া CSKৰ বাবে বহুত বেয়া খবৰ, মানে CSK ফেনসকলৰ বাবেও বহুত বেয়া খবৰ। মই CSK ফেন, মোকো বহুত বেয়া লাগিছে এই খবৰটো শুনি বন্ধুসকল। কি যে হ'ব এইবাৰ IPLত কোনো ধৰণৰ মানে কনফাৰ্মেশ্যন পোৱা নাই এতিয়ালৈকে। এতিয়া যদি দীপক চেহৰটো সকলো প্লেয়াৰৰ লগত মিলি জুলি আছিলে, তাতে তাই হৈছে যেতিয়া আৰু বাকী প্লেয়াৰ নহ'ব, সেইটোতো কোনো কথা নাই। ইন কেছ যদি সকলোৰে হৈ গৈছে, তো IPLটোতো নহ'বই। বাট CSK টিমক মানে এইবাৰ IPLৰ পৰা বঞ্চিত কৰি দিব নেকি, সেইটো কথা লক্ষ্য ৰাখি কিজানি সুৰেশ ৰাইনা ছাৰে নিজৰ ফেমিলিৰ কথা চিন্তা ৰাখি, মানে নিজকে ছেফ ৰাখি, মানে IPLটো খেলাটো ডাঙৰ কথা নহয়, মোৰ ফেমিলিটো আৰু মই ছেফ থকাটো ডাঙৰ কথা বুলি ভাবি চাগে নেকি তেওঁ উভতি আহি গ'ল নিজৰ ঘৰলৈ IPL নেখেলি। সঁচা কথা এইটো, সকলোৰে নিজৰ ফেমিলি আছে, তেওঁৰ মানে সৰু সৰু দুটা পোৱালি আছে, ৱাইফ আছে, তাৰ মা দেউতা আছে, সকলো আছে। তেওঁ নিবিচাৰে কোনো ৰিস্ক ল'বলৈ তাৰ ফেমিলি, কাৰণ তেওঁ এটা চিনিয়ৰ পাৰ্চন মানে আছে তাৰ ফেমিলিত। আৰু তেওঁ ধৰক ৰিস্ক নললে যে নাই মই IPL খেলিম বা মই যদি কোভিড পজিটিভ হৈ যাওঁ তো মোৰ কি হ'ব, মানে সেই কথাটো চিন্তা লক্ষ্য ৰাখি চাগে সুৰেশ ৰাইনা ছাৰে UAEৰ পৰা আহি গ'ল ইণ্ডিয়ালৈ। তাৰে মাজত এতিয়া সকলো যিকেইটা IPLৰ টিমকেইটা আছে যে চবক মানে ভয়াৱহ সোমাই গৈছে। আকৌ UAE যিটো ক্ৰিকেট মেনেজমেণ্টক চবকো ভয়াৱহ কথা, মানে এইটো বহুত ডাঙৰ কথা উল্লেখ হৈ গৈছে। ইমান মানে ছেফটি ৰাখিও যদি এবাৰ কোভিড পজিটিভ পাই গৈছে, তো আৰু তাৰ মাজত মানে ধৰক নোপোৱাকে কেনেকা থাকিব, মানে ইমান বায়ু বাবল কেইটা ৰাখিছিল, বহুত প্ৰটকল ৰাখিছিল, গোটেইকেইটা মানি চলাৰ পিছতো যদি কোভিড পজিটিভ পাই গৈছে, তো এইটোতো বহুত ডাঙৰ কথা বন্ধুসকল। এই 2020 যে কি হৈ আছে, কাৰো বাবে কোনো ভাবিব নোৱাৰি বন্ধুসকল। আপোনালোকে গম পাইছে নে, মই আকৌ এবাৰ জনাই দিব বিচাৰিছিলো যে সুৰেশ ৰাইনা ছাৰ আহি গ'ল UAEৰ পৰা, মানে এইবাৰ তেওঁ IPL নেখেলে, ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে 15 আগষ্টৰ দিনাখনত। কিন্তু আমি ভাবিছিলো তেওঁক IPL খেলাত দেখা পাম বুলি, কিন্তু তেওঁক আৰু এই বছৰ IPLত দেখিবলৈ নাপাওঁ, বহুত দুখদ খবৰ। আৰু ঋতুৰাজ গায়কোৱাড যিটো ডেবিউ কৰিব আছিলে মানে CSK হৈ, তেওঁকো মানে পাই গৈছে কোভিড পজিটিভ। তেওঁলোকে মানে ৰিকভাৰী কৰিব পাৰিব নে নাই, বা ৰিকভাৰী হোৱাৰ পিছত তেওঁলোকক মানে খেলিবলৈ দিব নে নাই, সেইটো এটা কথা লক্ষ্য ৰাখি বহুত ডাঙৰ ডিচিজন এটা পেণ্ডিং হৈ আছে। দীপক চাহাৰ যিটো মানে ফাষ্ট বলাৰ, মাষ্টাৰ বলাৰ, তেওঁ যদি টিমত নাথাকিব তো কেনেকুৱা ধৰণে CSK খেলিব, বা তেওঁৰ অবিহনে CSK খেলিব নেকি, বা CSK টিমক IPLত খেলাব নেকি, নে CSK টিমক বঞ্চিত ৰাখি দিব IPLত, সেই কথা গোটেইকেইটা মানে লক্ষ্য ৰাখি মানে চাওঁচোন কি নিউজ পাওঁ। যদিহে আৰু বেলেগ কিবা নিউজ পাওঁ বন্ধুসকল, নিশ্চয় আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু যদি আপোনালোকক কিবা জানে ইয়াৰ বিষয়ে, তো প্লিজ কমেণ্ট কৰি জনাব। আৰু এইকেইটাই বন্ধুসকল আছিলে আপোনালোকক জনাবলৈ বিচাৰিছিলো, মানে মোৰ পেটত ভাল হজম হোৱা নাই এই কথাটো শুনি, তো সেইকাৰণে মানে বন্ধুসকল আপোনালোকক মই জনাব বিচাৰিছিলো যে এইটো কথাটো হয় নে নহয়, বা কি যে হ'ব মানে IPLত এইবাৰ। সকলোখিনি আপোনালোকে গম পালেই চাগে বন্ধুসকল। তো ভিডিঅ'টোত বন্ধুসকল ইমানে, নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই, টেক কেয়াৰ, গুড মৰ্ণিং। আৰু আশা থাকিল যে CSK খেলক এইবাৰ আৰু IPL জিতক বুলি। বাই, টেক কেয়াৰ, জয় আহোম, নমস্কাৰ।